হেল্ল' এভৰিৱান, মই গৈ আছোঁ তেজপুৰলৈ যাওঁতে বগীবিল দলঙৰ ওপৰেদি গৈছিলোঁ। তাৰে এটা সৰু ভিডিঅ' আপোনালোকলৈ পঠালোঁ। আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু এটা কথা মই কওঁ, কোনো যাতে গাত পাতি নলয়। মোৰ কথা যাৰ তাৰ আগত কৈ থকাতকৈ মোৰ আগত আহি কোৱাটো মই বেছি ভাল বুলি ভাবোঁ। আৰু যে মই মানুহক দেখাবৰ কাৰণে ভিডিঅ' নবনাওঁ, মোৰ মেমৰিবিলাক সাঁচি ৰাখিবৰ কাৰণে মই ভিডিঅ' বনাই ভাল পাওঁ। এইফালে আকৌ আমি তেজপুৰ অহাৰ কাৰণটো হ'ল, মোৰ বৰজনা সভা আছিলে। তেওঁলোকৰ ইয়াত নীতি নিয়মবোৰ অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়ালোঁ। হেৰাই যোৱা সহজ, কিন্তু হেৰুৱাজনে বুজে। আপোনজন হেৰাই গ'লে জীয়াই থকা মানুহবোৰৰ কাৰণে কিমান কষ্টকৰ হৈ পৰে। আৰু একো নোৱাৰোঁ ক'বলৈ, তোমাৰ আত্মাই স্বৰ্গত স্থান পাওক। এইফালে আকৌ সকামৰ ঘৰত জলপান যোগাৰ কৰিছিলে। আমি পেহীদিহঁতৰ লগত জলপান খাই ল'লোঁ। তেজপুৰৰ পৰা ঘূৰি আহোঁতে জুবিনদাৰ প্ৰতিচ্ছবিখন দেখি অলপ ভিডিঅ' কৰি ৰাখিলোঁ। দিনটোত গাড়ীত আহি মাথা বিষত থাকিব পৰা নাই, সেইকাৰণে বাইহঁতে মোক ফিল্ডলৈ মাতিলে ৰবাব টেঙা আৰু কমলাৰ জুতি ল'বৰ কাৰণে। হা অথনিবা টেঙা গুচাই আছে, খাবলৈ মাতিলে এতিয়ালৈকে হোৱাই নাই। গুচাই আছে ইমান গাল ভাগ কৰিব লাগে নি? মোক জোৰ অকণ দিলে হ'ব। মানুহে কি গামলাই ল'লে নি? আমাৰ ঘৰৰ এই অকণমানি পোৱালিটোৱে আপোনালোকক বোলে কিবা কথা এষাৰ খাব বোলে। আপোনালোকেও মন দি শুনিবচোন দেই, কি কয় শুনক। কৈ দিয়া, এবাৰ কৈ দিয়া। আমাৰ মামী এটাৰ লগত চৰি ক আমাৰ যে মামী আইতা লাইক সাবস্ক্ৰাইব কৰিব। আৰু চৰি তাৰ লগত দাঁত নাই দেই, দাঁত এটাই আছে। দাঁতটো ভাগে দেখা দিওঁ, ইটো দাঁতটো অকণমানি লাইট এটা আছে। এটাই দাঁত আছে, এইটো দেখা নাই নি? দাঁত এটা আছে, এইবোৰ দাঁত দেখা নাই মই, অকল ওপৰ দাঁতটোহে দেখিছোঁ। এইটোৱে দেখিছোঁ মই, এইটো দেখা নাই নহয়। তুমি যাবাগে নেকি? হা থাকি যোৱা আমাৰ ঘৰত? নাথাকা? হ'ব চুমালে দিয়া। আমাৰ মামী এটা ভাল নে বেয়া কৈ দিয়াচোন। ভাল মৰম কৰে নকৰে? কিমান কৰে? অকল মোবাইল লাগে, মোবাইল লৈ দিলে আৰু একো নালাগে। আমাৰ ইয়াকো একেই দেই, একদম মানে মোবাইলটো দি দিয়াৰ লগে লগে আৰু তাৰ মানে বিচনাখন যাব, ধুনীয়াকৈ একদম মোবাইলটো লৈ বহি চাই থাকিব। এই তেনেকৈ টেলেকে চাইছে। চাওঁ এইফালে, চাওঁ এবাৰ, চাওঁ পকৰা চাওঁ। আজি আকৌ ৰাতিলৈ আমাৰ দোকানত আলু ভাজি পকৰা বনাব। তাৰ কাৰণে কি কি লাগে সকলোবিলাক কৰি থকা হৈছে। সেইখিনি ভাজি ল'লে তাৰ পাছত আকৌ বেচনত সানি তেলত দি দিয়া হৈছে। এয়া আকৌ বুটখিনি পিঁয়াজ দি পিনি ভাজি কৰা হ'ব। এইফালে আকৌ পকৰীখিনি ৰঙা হ'লেই নহয়, তাৰপিছতে উল্টাই দিলোঁ এবাৰ, উল্টাই দিয়াৰ পিছতে নমাই দিলোঁ। আৰু এইখিনিমান আছে বনাবলৈ, সেইখিনি লাহে লাহে বনাই থকা হ'ব। গধূলি সময়ত আকৌ বেটা আৰু মই ওলালোঁ জুই ফুৱাবৰ কাৰণে। সকলোৱে জুই ফুৱাই আছে, তাতে আমি আগভাগ ল'লোগৈ। এতিয়া আৰু ঠাণ্ডা দিন আহিছে, জুই ফুৱাই বাৰু ভালেই লাগে। আজিলৈ বাৰু ইমানেই দেই।
যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই